আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম ব্যস্ততাৰ মাজত প্ৰিয়জনলৈ বুলি একলম। হেৰা শুনিছানে বুলি কোৱা তোমাৰ সেই দৰদী মাতেৰে মতা মাতষাৰ আজি কলৈ গ'ল বাৰু? হাজাৰ ব্যস্ততাৰ অন্ততো মোলৈ কৰা ফোন কলটো, আৰু সেই যে কোৱা প্ৰতিবাৰেই তুমি কুশলে আছাতো, নিজৰ যত্ন ভালদৰে ল'বা, খোৱা বোৱা ভালদৰে কৰিবা। মই গৈ আছোঁ তোমাৰ কাষলৈ, তোমাৰ মৰমবোৰৰ মাজলৈ। কিন্তু কতা তুমিচোন নাহিলাও উলটি, উভতিও নাচালা। কত কথা কত গান ৰচিলোঁ অকলে, অথচ সকলোবোৰ আজি প্ৰাণহীন অৰ্থহীন। মোৰ গান শুনিবলৈ মন নাযায়নে তোমাৰ? ইমান স্বাৰ্থপৰ হলানে আজি? মোৰো মন যায় জানা তোমাৰ কাষলৈ একেবাৰে গুচি যাবলৈ, কিন্তু মই যে নিৰুপায়। কাৰণ মোৰ গৰ্ভত এতিয়া আমাৰ প্ৰেম এপাহি পাৰিজাত হৈ ফুলিছে। নোৱাৰো, তোমাৰ দৰে স্বাৰ্থপৰ হ'বতো নোৱাৰো ন। মই হাৰিবও নোখোজো, মই সপোন দেখিব খোজো। মোৰ গৰ্ভৰ ভিতৰত উমলি থকা সুকোমল পাৰিজাত পাহিৰ সৈতে মই এখন ধুনীয়া পৃথিৱী কৰিব খোজো, য'ত তুমি আৰু মই একেলগে দেখা সপোনবোৰ নতুনকৈ সজাব খোজো। হেৰা আজিলৈ কলম এৰিলো দেই, বুকুখন দেখোন গধুৰ হৈ আহিছে। তুমি মাত্ৰ কুশলে থাকিবা, মোলৈ বুলি মৰম আৰু আশীৰ্বাদ সদায় পঠাবা দেই। এটি তোমাৰ মৰম।